स्वागतम जनाइছোঁ মোৰ ইউটিউব চেনেল আসাম ব্লগ ষ্টাইলত। আজি এইটো বেলেগ কমি ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক এটা আনবক্সিং ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। আৰু মানে আজি এডাল ষ্টেণ্ড আনিলোঁ, ডাঙৰ ষ্টেণ্ড, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া খুলি লৈছোঁ, ইয়াৰ পৰা উলিয়াই পুৰা পেকিং দিছে, কাৰ্টুন তাত ভৰাই দিছে। ষ্টেণ্ডডাল আপোনালোকে চাই লওক, একদম মজা দিছে। ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ এইডাল। পুৰা মজাকৈ পেকিং কৰি দিছে, দেখাই আছোঁ, আপোনালোকে চাই থাকক। ইয়াৰ ভিতৰত আৰু এটা কণ্টেইনাৰত ভৰাই দিছে। আপোনালোকক ভালকৈ খুলি দেখাই দিম ইয়াৰ পৰা। চব ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু পেকেটটো খুলি দিছে, তাত কভাৰ বেগ দিছে, সেইটো লৈ কৰিব পাৰিম মানে পুৰা একদম ফুল পেকিং, মানে মাল হেভি আছে। ডিপটেক কোম্পানী হয়, চাই লওক, মজা মজা। এতিয়া আপোনালোক দেখাটো দীঘল কৰি দীঘল কৰিব পাৰি। এনেকৈ দীঘল কৰিব পাৰি। একদম মজবুত হেভি দিছে, কিন্তু একদম পুৰা মজা। এনেকৈ ওখ কৰিব পাৰি। মজা পৰা লৈছে গোটেই ষ্টেণ্ডডাল, আপোনালোকে একবাৰ চাই লওক ওপৰৰ পৰা তললৈ। তলত এটা এইটো লক দিছে, ইয়াত কিবা কিবি ওলমাই থ'ব পাৰিম। মুঠতে একদম মজা বস্তু দিলে। কিন্তু আপোনালোক যি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু এইটো আনবক্সিং কৰি। যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মই এডাল ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি আনিছিলোঁ, এডাল 1400 টকা লৈছিলে। আপোনালোকক মই ডেছক্ৰিপশ্যনৰ লিংকটো দিওঁ, আপোনালোকেও ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰিব। আৰু এডাল সঁচাকৈ একদম মজা মাল হয়। আপোনালোকে এইটো প্ৰডাক্টটো ব্যৱহাৰ কৰি চাব পাৰে ধুনীয়াকৈ। আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই।